নমস্কাৰ, মই ডিম্পী বৰুৱা। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ খৰিচা টেঙা আচাৰ। খৰিচা টেঙা আচাৰ বিভিন্ন মানুহে বিভিন্ন ধৰণে থয় আৰু মই আজি আপোনালোকক দেখাম যে মছলা অবিহনে কেনেকৈ আচাৰ তৈয়াৰ কৰিব পাৰি। আপোনালোকে ঘৰতে এনেকৈ তৈয়াৰ কৰি খাব আৰু বহুত ভাল লাগে খাবলৈ। মইতো বনাই সেনেকৈ খাওঁৱেই। আজি সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ মই এইটো ভিডিঅ' দি দিওঁ, কাৰণ কেলৈ কোনো মানুহে আজিলৈকে মই দেখা নাই মছলা নোহোৱাকৈ আচাৰ বনোৱা। আপোনালোকে চাই ভাবিছে দেই এজনীয়ে বোলো কি আচাৰ বনাব এখন ঠিকনা নাই, আৰু আপোনালোকে নিজে বনাই খাই চাবচোন, তেতিয়া গম পাব মই কি বনাইছোঁ। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ পৰা মোৰ চেনেলটো চাইছে ন, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব দেই, আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে গম পাব মই কেনেধৰণে বনাইছোঁ। আৰু এতিয়া সোনকালে মই বনাওঁ, বেছি কথা কৈ থাকিলে মানেও দিগদাৰ, কি ভাবে মানুহে ন, মানুহে আজিকালি বিভিন্ন ধৰণৰ কথা কৈ থাকে নহয়, ভয়ে লাগে। আৰু এতিয়া ব'লক খৰিচাখিনি মই চেপি ল'লোঁ, তাত আদা এটুকুৰা লৈ ৰুকি লৈছোঁ ৰুকনিত দি, আৰু নহৰু এটা আধামান লৈ পিনি অকণমান খুন্দি লৈছোঁ, টঙনিয়াই লৈছোঁ, একে মিক্সিত দিয়া নাই। আৰু এটা ভোট জলকীয়া লৈছোঁ, এইখিনি এতিয়া ধুনীয়াকৈ মই ৰ'দত দি দিম নিয়ৰ হ'বৰ কাৰণে। যেতিয়া নিয়ৰ হয় একেবাৰে মানে খৰখৰীয়াকৈ নুশুকালেও হয়, শুকালে বেয়াহে লাগে। আৰু এইখিনি মোৰ হৈ গ'ল। ইয়াত মই নিমখ আৰু হালধি দি লৈছোঁ, এচামুচ নিমখ দিছোঁ মানে ডাঙৰ চামুচখনে, আৰু হালধি আধা চামুচমান দিছোঁ, এইখিনি সানি ল'লোঁ। আৰু এতিয়া তেলখিনি মই গৰম কৰিলোঁ, এতিয়া গৰম কৰা তেলখিনি ধুনীয়াকৈ ইয়াতে মানে ঢালি পিনি মিক্স কৰি ল'ম। এয়া চাওকচোন, এতিয়া কালাৰটো ধুনীয়া হৈ গৈছে ন, তেলখিনি দি মিক্স কৰি দিয়াৰ পৰা। এইখিনি মানে আপোনালোকে বনাই খাইছোঁচোন, কোনো ধৰণৰ মছলা নাই দিয়া, কিবা নাই দিয়া, জলকীয়াটো আছে, একদম জলকীয়া গোন্ধটো আহিছে, আৰু যোনটো আদা নহৰু গোন্ধটো আহিছে, কিমান ভাল লাগিছে নহয়। আপোনালোকে ঘৰত এবাৰ কৰি খাই চাবচোন, যদি ভাল লাগে মোক তেতিয়া লাইক এটা কৰি দিলেও হ'ব, আৰু ইভাগে নিদিলেও আপত্তি নাই। এইটো মই এক বৈয়াম হৈ গ'ল, এক বৈয়ামটো মোৰ এমাহ নাযায় আৰু দেই, মোৰ মানুহজনে খায়ো ভাল পায় যে, আৰু বাকী থকাকণ এতিয়া আমি ভাতৰ লগত ব্যৱহাৰ কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।